নমস্কাৰ সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছে আসাম জিটি পিজিটি টেট পৰীক্ষাৰ বাবে অসমীয়া সাহিত্যৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকলৈ লৈ আহিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাব যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আহক এতিয়া আমি ভিডিঅটোৰ মাজলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 1 অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল অপচন এ পদ্মনাথ গোহাঁই বৰুৱা বি কালিৰাম মেধি সি লক্ষ্মীনাথ বেজবৰুৱা ডি চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পদ্মনাথ গোহাঁই বৰুৱা কোৱেশ্চন নম্বৰ 2 অসম সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল অপচন এ 1917 চনত বি 1971 চনত সি 1817 চনত ডি 1871 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1917 চনত অসম সাহিত্য সভা 1917 চনত গঠন কৰা হৈছিল কোৱেশ্চন নম্বৰ 3 অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন এ শিৱসাগৰ বি যোৰহাট সি নগাঁও ডি মাজুলী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি যোৰহাট কোৱেশ্চন নম্বৰ 4 সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কবিতা পুথি কি আছিল অপচন এ বনফুল বি বনকুঁৱৰী সি কাইলৈ দিনটো আমাৰ হ'ব ডি সুদীৰ্ঘ দিন আৰু ৰাতি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বনফুল সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কবিতা পুথি হৈছে বনফুল কোৱেশ্চন নম্বৰ 5 বনফুল কবিতা পুথিখনে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল অপচন এ 1955 চনত বি 1956 চনত সি 1855 চনত ডি 1856 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1955 চনত কোৱেশ্চন নম্বৰ 6 বনফুল কবিতা পুথিখন কোনে ৰচনা কৰিছিল অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা বি ভৱেন্দ্ৰনাথ শইকীয়া সি যতীন্দ্ৰনাথ দুৱাৰা ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি যতীন্দ্ৰনাথ দুৱাৰা কোৱেশ্চন নম্বৰ 7 সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কি আছিল অপচন এ য়াৰুংগম বি অন্তৰীপ সি মিৰিজীয়ৰী ডি পিতাপুত্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ য়াৰুংগম কোৱেশ্চন নম্বৰ 8 য়াৰুংগম উপন্যাসখন কোনে ৰচনা কৰিছিল অপচন এ পদ্মনাথ গোহাঁই বৰুৱা বি ভৱেন্দ্ৰনাথ শইকীয়া সি যতীন্দ্ৰনাথ দুৱাৰা ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোৱেশ্চন নম্বৰ 9 য়াৰুংগম উপন্যাসখনে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল অপচন এ 1961 চনত বি 1861 চনত সি 1816 চনত ডি 1916 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1961 চনত কোৱেশ্চন নম্বৰ 10 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া কিতাপ কি আছিল অপচন এ পিতাপুত্ৰ বি মৃত্যুঞ্জয় সি চাণক্য ডি জনগম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মৃত্যুঞ্জয় কোৱেশ্চন নম্বৰ 11 এ কালচাৰেল হিষ্ট্ৰী অফ আসাম নামৰ কিতাপখনৰ লেখক কোন আছিল অপচন এ নাথান ব্ৰাউন বি বিৰিঞ্চি কুমাৰ বৰুৱা সি গুণাভিৰাম বৰুৱা ডি সত্যনাথ বৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বিৰিঞ্চি কুমাৰ বৰুৱা কোৱেশ্চন নম্বৰ 12 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া কিতাপ মৃত্যুঞ্জয় কোনে ৰচনা কৰিছিল অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা বি আনন্দ চন্দ্ৰ বৰুৱা সি লক্ষ্মীনাথ বেজবৰুৱা ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোৱেশ্চন নম্বৰ 13 দা সেন্টিনেল আলোচনীখনৰ সম্পাদক কোন আছিল অপচন এ ফণী তালুকদাৰ বি হৰেকৃষ্ণ ডেকা সি গুণাভিৰাম বৰুৱা ডি ডিম্বেশ্বৰ নেওগ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হৰেকৃষ্ণ ডেকা কোৱেশ্চন নম্বৰ 14 প্ৰথম অসমীয়া মহিলা আলোচনী কোনখন আছিল অপচন এ প্ৰিয় সখী বি নন্দিনী সি ঘৰ জেউতি ডি চিত্ৰলেখা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ঘৰ জেউতি কোৱেশ্চন নম্বৰ 15 কোনখন উপন্যাসৰ বাবে অৰুণ শৰ্মাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল অপচন এ নিৰীহ আশ্ৰয় বি আশীৰ্বাদৰ ৰং সি সংকল্প ডি বাগজাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আশীৰ্বাদৰ ৰং কোৱেশ্চন নম্বৰ 16 আশীৰ্বাদৰ ৰং উপন্যাসখনৰ বাবে অৰুণ শৰ্মাই কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল অপচন এ 1998 চনত বি 1997 চনত সি 1898 চনত ডি 1956 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1998 চনত কোৱেশ্চন নম্বৰ 17 হেমকোষত কিমানটা শব্দ আছে অপচন এ 22320টা বি 22346টা সি 22300টা ডি 22364টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 22346টা কোৱেশ্চন নম্বৰ 18 হেমকোষ কিমান চনত প্ৰকাশ কৰা হৈছিল অপচন এ 1867 চনত বি 1873 চনত সি 1900 চনত ডি 1901 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1900 চনত কোৱেশ্চন নম্বৰ 19 কোনজন সাহিত্যিকৰ আত্মজীৱনীখনৰ নাম জীৱনৰ দিশ আৰু বাণী অপচন এ কমলাকান্ত ভট্টাচাৰ্য বি মহেশ্বৰ নেওগ সি যতীন্দ্ৰনাথ দুৱাৰা
ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহেশ্বৰ নেওগ। কুৱেশ্যন নম্বৰ 20 মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত প্ৰিন্সিপাল লুৰেট প্ৰিন্স ক্লজ এৱাৰ্ড লাভ কৰিছিল? অপশ্যন এ 2008 চনত, বি 2009 চনত, চি 2001 চনত, ডি 2000 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2008 চনত। কুৱেশ্যন নম্বৰ 21 অসম সাহিত্য চৰা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1871ত, বি 1872ত, চি 1971ত, ডি 1972ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1872ত। কুৱেশ্যন নম্বৰ 22 মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতাটো হৈছে অপশ্যন এ আনন্দ তীৰ্থ, বি নঙঠা ফকীৰ, চি ৰঙাজিয়া, ডি মৰমৰ দেউতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নঙঠা ফকীৰ। কুৱেশ্যন নম্বৰ 23 অভিযাত্ৰী উপন্যাসখন কাৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আধাৰিত? অপশ্যন এ নিৰ্মলপ্ৰভা বৰদলৈ, বি চন্দ্ৰপ্ৰভা শইকীয়ানী, চি আইদেউ সন্দিকৈ, ডি নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়ানী। কুৱেশ্যন নম্বৰ 24 অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া, বি হোমেন বৰগোহাঁই, চি নৱকান্ত বৰুৱা, ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন নম্বৰ 25 প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যন এ ভানুমতী, বি অন্তৰীপ, চি মিৰি জীয়ৰী, ডি আশীৰ্বাদৰ ৰং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভানুমতী। ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।